Hi friends, welcome to my channel, YouTube channel. আজি আমি যাই আছো বৰপেটা সত্ৰলৈ আৰু মোৰ লগত আছে আৰু বিজন। আমি দিব যাই আছো আৰু এতিয়া আমি বৰপেটা নামঘৰত যাই ভিডিঅ'টো গোটেই সম্পূৰ্ণ কৰিম। তাত ডাঙৰকৈ পালন কৰা হ'ব আৰু এতিয়া আমি যাই আছো বৰপেটালৈ। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। হাই ফ্ৰেণ্ডছ, আমি আজি বৰপেটাৰ হোলীত আহিছোঁ। এতিয়া আমি বৰপেটাৰ মন্দিৰলৈ যাই আছোঁ আৰু এতিয়া মোৰ লগত আহিছে আমাৰ গুৰুজন আহিছে। ইয়াত আমাৰ মানুহবোৰ আহিছে, আমাৰ বৰপেটা গোটেই হোলীখন মই আপোনালোকক দেখুৱাই দিছোঁ। তাৰমানে ইমান মানুহ যে অহদি গ'লেও মানুহ লাখ লাখ হাজাৰ হাজাৰ মানুহ। তাৰমানে আপোনালোকে কি ক'ব, তাৰমানে হোলী খেলিব যাওঁ না নাযাওঁ ভয় লাগি গৈছে বৰপেটাখনত। আৰু ইমান মানুহ তাৰমানে আপুনি এভাগে গ'লেও মানুহে লাগ পাব, সেভাগে গ'লেও মানুহ লাগ পাব। আৰু আমি ভয়ে ভয়ে সোমাইছোঁ, কাৰণ কোনে আমাৰ কেমেৰাটো টানি লৈ যায় গম নাপাওঁ। আৰু এতিয়া আমি আপোনালোকক গোটেইখিনি বস্তু দেখুৱাম, আহক আৰু আমি উপভোগ কৰোঁ। বলক, এইখনে হৈছে বৰপেটাৰ হোলী। আমি ইয়াত আহিছোঁ, গোটেইখিনি আমি ইয়াত পাৰ্টনাৰবোৰ আছে, ইয়াত খেলি আছে, দেখুৱাই দিছোঁ। ইয়াত ধুনীয়াকৈ হোলী হৈছে, ইয়াত চাই লওক আপোনালোকে। খেলখন আছে, ইয়াত হৈ আছে। কি হৈছে আপোনালোকে চাওক। তাৰমানে কি হৈছে, এফালে গ'লেও আপোনাৰ মানুহ সোমবা নেদে, হয়দিও সোমবা নেদে। কিন্তু আমি দেউক কৈছিলোঁ যে আমাক হয়দি সোমাবা দিয়ক। তাৰপিছত তেওঁলোকে ক'লে যাব পাৰিব দিয়ক, অলপমান ৰখক। তাৰমানে আমাৰ কি হ'ল, তাৰমানে আপোনালোকে চাওক যে ইমান মানুহ তাৰমানে হয়দিও আমি সোমাব নোৱাৰোঁ। তাৰমানে হয়দি সৰু চলি আগেদি লৰ মাৰে, ডাঙৰ মানুহৰ বেগে আগত দেখি মানুহ যেন বহি আছে। এতিয়া আমি কি কৰোঁ, হয়দিও যাব নোৱাৰোঁ, আগত দেখি কিবা কাঁহী এখন বাতি এখন এনেকৈ থৈ দিছে। এতিয়া আমি কি কৰোঁ, আৰু সেইকাৰণে আমি এতিয়া নেক্সটত আমি এতিয়া যাবলৈ সোমাম আৰু সোমাই কিনে আপোনালোক গোটেইখিনি দেখি দিম। বলক 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 বলক। এয়া হৈছে বৰপেটাৰ মন্দিৰৰ ভিতৰ ভাগ। আমি বৰপেটা ইয়াত আপোনালোকক দেখুৱাই দিছোঁ। একদম মজা লাগিছে। ইয়াত আমি গোটেইখিনি আহিছোঁ আজি। ইয়াত আপোনাৰ গণেশৰ মূৰ্তি আছে, গোটেইখিনি আছে ইয়াত আপোনালোকৰ দেখিবলৈ হ'ব। এইখন হৈছে বৰপেটা সত্ৰ, আপোনালোকক দেখুৱাই দিছোঁ মই। এইখনে হৈছে আপোনালোকক চাবলৈ, চাই লওক। তাৰ মন্দিৰটোৰ ভিতৰতে য'তে তাৰমানে আপোনাৰ ইমান তাৰমানে ডাঙৰ মন্দিৰ, আৰু এফালে ভাবিছোঁ আমি মন্দিৰটোৰ পিছখিনি নাই নেকি। তাৰমানে ইমান ডাঙৰ ডাঙৰ মন্দিৰ, বাপৰে, জীৱনত আহিব নাছিলোঁ, কিন্তু এইবাৰ ফাৰ্ষ্ট আহিছোঁ। সেইকাৰণে আমি ফালি চিৰি ভিডিঅ' বনাইছোঁ। আৰু আমি এতিয়া অলে যাম, পিছে অলে যাম, আৰু আপোনালোকে গোটেইখিনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বলক 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 বলক। নমস্কাৰ, মই এতিয়া বৰপেটা সত্ৰত আছোঁ আৰু এতিয়া আমি বাহিৰলৈ যাই আছোঁ। ইয়াত মোৰ লগ আছে, গাছি লৈ আহিছোঁ আৰু বৰপেটা সত্ৰত আহিছোঁ আপোনালোকৰ। ইয়াত আমাৰ লোকসকল আছে। ইয়াত হোলী চাই আপোনালোকৰ কেনেকুৱা লাগিছে, অনুভৱটো কেনেকুৱা হৈছে? হোলীবোৰ বেচা থাকিল, কিমান দিলি হ'ল একেলগে। কি কি অনুষ্ঠান হৈ সুধিল এবাৰ ইয়াত ধৰক কেইবছৰ মানে অনুষ্ঠানটো চলি আছে ইয়াত? 50 বছৰ হৈ গ'ল। মই এতিয়া নামনি অসমত বৰপেটা বুলি ক'লে গোটেই অসমখনেই চাগে। মই ইয়াত দেখুৱাই দিছোঁ যে বৰপেটা সত্ৰত কেনেকুৱা ডাঙৰকৈ হয় পূজাখন আপোনালোকক দেখুৱাই দিছোঁ। আৰু মন্দিৰটো ইয়াত মই ধুনীয়াকৈ দেখুৱাই দিছোঁ। আৰু মই এতিয়া আপোনালোকক বাহিৰলৈ লৈ যাম। কি আছে, আমাৰ গুৰুজন আছে, সেৱা কৰি আছে। আমিও এটা আশীৰ্বাদ লৈ লওঁ, লৈ কিনে আপোনালোকক ধুনীয়াকৈ দেখুৱাই দিম। আমি এতিয়া ভিডিঅ'টো অলপমান কাট কৰিছোঁ আৰু তাৰপিছত আমি নেক্সট আমি দেখুৱাই আছোঁ। আমি বাহিৰত যাম, বাহিৰত
যেহেতু মন্দিৰত গৈছিলোঁ তাৰপিছত আমি ভাবিলোঁ যে একবাৰ আশীৰ্বাদ লোৱা ভগৱানৰ ওচৰত আশীৰ্বাদ লওঁ তাৰে আমি ভাবি তাৰমানে আমি ভাবিছোঁ যে দেউৰ ওচৰত আমি এটা আশীৰ্বাদ লওঁ আৰু যাতে প্ৰত্যেক বছৰ আমি বৰপেটাত আহিব পাৰোঁ তাৰপিছত মোক দেৱে ক'লে যে তুমি এইবাৰ প্ৰথম আহিছা নেকি তাৰমানে তাহত কি হ'ল তাৰমানে মই ক'লোঁ যে মই প্ৰথম আহিছোঁ তাহত দেৱে মোক ফাকুৱাই লগাই দিলে ফাকু লগাই দিয়াৰ পিছত মই ক'লোঁ হেপী হলি দেও তাত মই দেখুৱাই দিছোঁ হেপী হলি কৰি আছে তাৰপিছত আমি মন্দিৰৰ বাহিৰত আপোনালোকক দেখুৱাই দিম আৰু বলক এতিয়া আমি গোটেইখিনি সম্পূৰ্ণকৈ দেউলখিনি আমি উপভোগ কৰোঁ বৰপেটাত জললৈ আমি কি গম পালোঁ তাৰমানে কি হ'ল যে আপোনালোকে চাওক তাৰমানে ইয়াত সৰু ডাঙৰ সকলো আহে বুঢ়া মানুহ বয়সীয়াল আইতা আটা গোটেইখিনি আহিছে যে হোলী উৎসৱ পালন কৰিবলৈ সেইকাৰণে মোৰ ভাল লাগিছে ইমান হাজাৰ মানুহ দেখি মই তাৰমানে জীৱনত দেখা পোৱা নাছিলোঁ ইমান মানুহ আৰু আমি এতিয়া যাই শেষ কৰিব ইমান ডাঙৰ তাৰমানে কি হৈছে আপোনালোকে চাওক তাৰমানে এফালে ইমান মানুহ তাৰমানে চবকে আপোনাৰ তাৰমানে ৰাংগলি কৰি দিছে তাৰমানে হোলী পূৰা খেলি আছে চবেই হোলী হে এইবিলাক কৈ আছে আৰু তাৰপিছত আপোনালোকে চাওক মানুহগিলাই চবকে চাই আছে আৰু ফটো মাৰিছে কিছুমানে আৰু ইমান মানুহ এফালে নাম ধৰি আছে এক জেগাত আৰু সকলোৱে নাম পাৰ্টি কৰি আছে কিছুমানে বহি আছে ৰেষ্ট লৈ আছে কিছুমানে হোলী খেলি আছে কিছুমানে ফটো উঠি আছে আপোনালোকে সকলোকে চাওক এভাগে কিছুমানে নাম গাইছে আড্ডা মাৰি আছে তাৰ হোলীতো আড্ডা মাৰি আছে মুঠতে বৰপেটা মানুহবিলাকৰ ইমান সুন্দৰ দৃশ্য দেখিছোঁ তাৰমানে লাইফত দেখা নাছিলোঁ এইখিনিয়ে ভাল লাগিছে মই ইয়াক লগৰ চবকে কৈছোঁ যে বহুত ভাল লাগিছে দে আজি দেখুৱাই দিছোঁ আপোনালোকক মজা ভাল লাগিছে আহি কিনে বহুত ভাল লাগিছে যে উঠিয়ে দি সবকে হালকা উঠো স্পেশাল বুলি কবি হোলী স্পেশাল আমি বৰপেটাত আমি দেখুৱাবলৈ আহিছোঁ গোটেইখিনি আছে লগত আৰু আমাৰ হোলী স্পেচিয়েল আপোনালোকক দেখুৱাই দিছোঁ আমাৰ পানৰ হোলী হয় আৰু ইয়াত আপোনালোকক দেখুৱাই দিছোঁ একজন আছে আমাৰ ইয়াৰ লগত ইয়াত গোটেইখিনি আছে আমাৰ হোলীৰ লগত আপোনালোকক দেখুৱাই দিছোঁ সৰু সৰু ল'ৰা ছোৱালীবিলাকেও খেলিবলৈ আহিছে আমি দেখুৱাই দিছোঁ আপোনালোকক যে এতিয়া কি কোন মাইনাবোৰো আমাৰ লগত আছে সকলো আহিছে আমাৰ লগত ইয়াত খেলা চলি আছে ইয়াত আপোনালোকক দেখুৱাই দিছোঁ সকলোৱে হোলী উদযাপন কৰি আহিছে ইয়াত বছৰ হ'ল তাৰমানে যিটো চাইডেৰে যাওঁ হয় দিয়ে মানুহ কেৱল মানুহ তাৰমানে এখন হোলীত তাৰমানে শেষ নাই আদিৰ পৰাই জিংকে অন্ত নোহোৱা হৈছিল তাৰপিছত আপোনালোকে চাই থাকক তাৰমানে ইমান মানুহ তাৰমানে মন্দিৰটো চাৰিওফালে অকল মানুহ আমি তাৰমানে যাই শেষ কৰিব পৰা নাই আৰু ভিডিঅ'টো ভালকৈ বনাবও নিদিয়ে তাৰমানে ইমান পিছফালৰ পৰা আহি সকলোৱে হোলী হে কৈ থাকে আৰু তাৰপিছত আপোনালোকে চাওক যে এইখন মহিলাসকলে গোটেই ওলাই আহিছে ওলাই আহি কেনে তেওঁলোকেও গোটেইখিনি সকলোৱে লগে ভাগে আহি কেনে খেলি আছে আৰু ইয়াৰ লগতে আপোনালোকে গোটেইখিনি দেখিছে দৃশ্য মই ইয়াত আপোনালোকক দেখুৱাই দিছোঁ আৰু ইমান মানুহ তাৰমানে
কি ক'ম আৰু তাৰমানে সকলো ল'ৰা ছোৱালীয়ে ইয়াত খেলিবলৈ আহে আৰু ইয়াত আমাৰ এটা আছে মহাদেৱকো দেখুৱাই দিছোঁ মহাদেৱে খুব ভাল পাইছে মোক দেখা পাই আৰু সকলো ল'ৰা ছোৱালী ইয়াত বহি আছে আৰু বহুতখিনি মানুহ দেখাই মোৰ ভাল লাগিল আৰু সেইকাৰণে আপোনালোকে গোটেই ভিডিঅ'টো ভালকৈ চাব এই মাইনাসকলক কৈছিলোঁ যে হলিহে বুলি ক'বা নক'লে তেওঁলোকে সেইকাৰণে ভাল লাগিল মোৰো যে কি হ'ব আৰু চব তেওঁলোকৰ ভাগৰ লাগিছে বোলে সকলোৱে কৈছে এইসকলে এনজয় কৰি আছে তামাম এনজয় হলিহে এনজয় কৰি আছে কি ক'ব আৰু তামাম এনজয় তাৰপিছত আপোনালোকে চাওক যে মানুহ আৰু আমি এতিয়া ইনকে যাই আছোঁ তাৰমানে আপোনাৰ শেষ নহৈছে তাৰমানে ইমান ডাঙৰ এৰিয়া তাৰমানে আপোনালোকে কি ক'ব আৰু এফালে আপোনালোকে চাওক এইটো কাৰ্যালয় আছিল আৰু এই সকলৰ ল'ৰা ছোৱালীসকলে খেলি আছে ইয়াত মই কেনেকৈ দেখুৱাওঁ তাৰমানে মই ভাবিছোঁ কেমেৰাটো উলিয়ালে কেমেৰা কালাৰিং হৈ যাব আৰু কালাৰিং হ'লেতো মোৰ কেমেৰাটো চেছ সেইকাৰণে মই ভাবিছোঁ যে কি কৰোঁ এভাগে গোপ্ৰ নাই মোৰ গোপ্ৰ এটা কিনিবলৈ পইচা নোহোৱা হৈছে কিন্তু কি কৰোঁ যে সেইকাৰণে মই এই বুলি কৈ মই DSLR কেমেৰাতে লৈ গৈছিলোঁ কিন্তু DSLR নিলে কি হ'ব চবে পানী মাৰে যোৱাটো আমাক কিছুমানে গাড়ীত পানী মাৰিছিল আৰু সেইকাৰণে মই ইয়াত দেখুৱাই দিছোঁ আপোনালোকক যে তাৰমানে কি হৈছে আপোনালোকে চাওক তাৰমানে সকলোৱে আনন্দ কৰি আছে ফূৰ্তি কৰি আছে চবে ইয়াত এনজয় কৰিব আহিছে এনজয় মানে কি হোলীৰ এনজয়টো বেলেগ তাৰমানে কি হৈছে যিহেতু এই হোলীখন 150 বছৰ হৈছিল 150 বছৰ হোৱাৰ কাৰণে তাৰমানে ইয়াত কি হৈছে যে বৰপেটা তাৰমানে হোলীৰ বাবে বিখ্যাত আৰু অসমত যিমানেই নকওঁ কিয় বৰপেটা সত্ৰৰ দৰে ক'তো হোলী পালন কৰা নহয় আৰু এইফালেও চাওক যে সকলোৱে হোলী পালন কৰি আছে মই আপোনালোকক দেখুৱাই দিছোঁ তাৰমানে ইমান হোলী তাৰমানে আপোনালোকক হাল্লা লাগিলে মই দেখুৱাম পিছত দেখুৱাম ইয়াত এনেকৈ নাম ধৰি আছে এই নামৰ মাজতে ল'ৰা ছোৱালী পালন কৰিছে পালন কৰি কিনে আপোনালোকে চাওক যে ইমান ধুনীয়া সুন্দৰ পৰিৱেশ গঢ়ি তুলিছে আৰু সেইকাৰণে তেওঁলোকৰ মনটো বহুত ফূৰ্তিময় হৈ আছে আৰু ইয়াত যদি মই আপোনালোকক দেখুৱাই আছোঁ তাৰমানে কি হ'ল তাৰমানে মই এনেকৈ যাই আছিলোঁ যাই থাকোঁতে মই ভিডিঅ'টো বনাই থাকোঁতে এজন দেউতাকে ক'লে যে মোৰ বাবুটোকো এবাৰ কেমেৰাত দেখুৱাই দিয়া সেইকাৰণে বাবুটোৰ ওচৰত যাই মই কেমেৰাটো লৈ গ'লোঁ বোলে হাই বাবু বাবুৱে পূৰা নাম ধৰি আছে কি ক'ম আৰু ইমান ধুনীয়াকৈ সুন্দৰ পৰিৱেশ দেখা পায় মোৰ কি ক'ম আৰু লাইফত এনেকুৱা তাৰমানে এনজয়মেণ্ট কৰি পোৱা নাছিলোঁ ফাৰ্ষ্ট টাইম বৰপেটা হোলীত ফালি পেলাইছোঁ এভাগে সকলোৱে দাউৰি আছে নাচি আছে গেটখন বেছি বনাইছিলোঁ এখন গেট যে আমি বনাইছিলোঁ কয়দি সোমাইছিলোঁ কয়দি ওলাইছিলোঁ কয়দি আমি গম নাপাইছিলোঁ তাৰমানে একদিনা মানুহ গ'লে তাৰমানে কয়দি সোমাব লাগে কয়দি ওলাব লাগে সেইটো গম নাপায় তাৰমানে কহৈ নাযাওঁ সেইগেলাই উল্টা এনেকুৱা হৈ যায় সকলোৱে আমাক হাই হেলো দি আছিল কিন্তু মই মাটিখিনি বিশেষকৈ দেখুৱাইছিলোঁ কিয় মাটিৰ সেইকাৰণে I
ৰাস্তাৰ কাষেদি যাওঁতে তাৰমানে ইমান মানুহ দেখিছোঁ তাৰমানে দোকানীবিলাকো হোলী খেলাই আছে হোলী খেলি থকাৰ পিছত মই কিছুমান ফটো দেখিলোঁ ডাঙৰ ডাঙৰ মানুহৰ ফটো দেখিছোঁ এফালে আপোনাৰ কিছুমানে খানা খাই আছে কিছুমানে পানী খাই আছে কিছুমানে এনেকৈ ৰাস্তাত দেখি কিবা কি ভাবিছে মই গম নাপালোঁ কিবা ৰাঙা ডিমা বুলি কৈ আছে কিবা ৰাঙা ডিমা বৰপেটাত নাজানি পাকে ছোৱালীবিলাকো যাই আছে আৰু কি ক'ম তাৰমানে বৰপেটাত ফাৰ্ষ্ট টাইম আমি হোলী খেলিব গৈছিলোঁ নলবাৰীৰ পৰাই আৰু এইভাগে কি ক'ম এভাগে কিছুমানে পানী বেচিছে এভাগে কিছুমানে ৰাস্তাত খেলি আছে কিন্তু এটা কথা ভাল লগা হৈছে কিন্তু ৰাস্তাটো তাৰমানে ৰাংগলী দিয়ে পৰিপূৰ্ণ কৰি দিছে তাৰমানে মন্দিৰটো চাব লগা হৈছে ইফালেও মানে সিফালে মানে সকলোৱে ডেন্স কৰি আছে কিছুমানে আৰু কি ক'ব আৰু এইফালে আপোনাৰ মাইনাহঁতে আপোনাৰ কি কৰিছে নাচি আছে কিছুমানে আপোনালোকে এইফালে আহি আছে কথা পাতি আছে এই মাজত দেখি হোলী উৰাই আছে মই কিনকে যাওঁ ভাবি আছোঁ কেমেৰাটো DSLR কেমেৰা GoPro হ'লে বেলেগ কথা আছিল তাৰপিছত আপোনাৰ তাতে পানী লাগিলে কিবা লাগিলে আমি আহোঁতেও য'ত এনেকৈ পানী মাৰিছিল সেইকাৰণে ভাল নালাগে না সেইকাৰণে আমি এতিয়া ঘৰক লৈ যাব ওলাইছোঁ আৰু বলক আমি ভিডিঅ'টো ইয়াত সমাপ্ত কৰিলোঁ এতিয়া আমি যাওঁ